সেইটোতো সম্পূৰ্ণ ভুৱা আৰু যদি কিবা আছে এনেকুৱা প্ৰুফ কোনোবাই পইচা দিছে সেইখিনি সোনকালে দেখাব লাগে 24 ঘণ্টা হৈ গ'ল 24 ঘণ্টাৰ পাছতো যে কোনোবাই যোনজন এজাহাৰকাৰীয়ে যে দিছে পইচা সেইটো এতিয়ালৈকে একো দেখাব পৰা নাই ষ্টেটমেণ্ট হওক বা স্ক্ৰীণশ্বট হওক একো দেখাব পৰা নাই আৰু সেইটোহে এতিয়া মানুহে বেছি বা মিডিয়াই বা আৰক্ষী প্ৰশাসনে সেইটোতে বেছি জোৰ দিব লাগে যে সেই মানুহজনে দিলে ক'ৰ পৰা পইচাটো কেনেকৈ দিলে পইচাটো উৰি যোৱা নাই ক'তো সেইটোৱে কৈছোঁ সেই পইচাটো যেতিয়া গম পাব দিছে বুলি প্ৰথম সেইটোক ফেচ ক্লিয়াৰ কৰি লওক তাৰ পাছত সেইটো কুৱেশ্যন মোক সুধিলে মই আনচাৰ দিবলৈ মই সুখী হ'ম ষ্টুডেণ্টছ আমিতো অনলাইন বেটছৰ 13 বেটছৰ আমি তেওঁ শিৱসাগৰ থাকোঁতে শিকাইছে 200 মান আছিলে চাগে সেইটো চেবিয়ে চাব সেইটো চেবিয়ে চাব আৰু সেইটো এক্সচেঞ্জ বৰ্ডে চাব আমাক কৈছে তেওঁ আমাক নহয় বুলি কৈছে তাত আমি শিকিবলৈ আহিছোঁ তেওঁ আমাক মাতি অনা নাই ন আমি ফোন কৰি কৈছে আমাক ক্লাছ দিয়ক আমি কৈছোঁ এনেকৈ আমি মানে বহুত ষ্টুডেণ্টছে কৈছে যে আমি শিকিছোঁ শিকাৰ পাছত 8-9 মাহ আমি ঘৰত প্ৰেক্টিচ কৰিছোঁ 100 টকা লগাইছোঁ কোনোবাই 500 টকা দিছে বিহু খাবলৈ কিবা খাবলৈ 500 টকাটো আনিছোঁ সেইটো ষ্টকছ শিকিছোঁ ষ্টক শিকাৰ পাছত আমি FA কৰিছোঁ আমি এদিনতে আমি এতিয়া যোনে কৰিছে যাৰ লছ হৈছে সেইখিনি চব চাব আপোনালোকে প্ৰেক্টিকেল লাইফত গম পাব যদি মানুহ লগ পায় তেখেতসকল চবেই আজি কৰ্চটো আজি শেষ হ'ল কাইলৈৰ পৰা FA সোমাই যায় তেনেকুৱা নহয় মাইণ্ডছেটটো ডিফাৰেণ্ট আৰু ট্ৰেডিঙত চবতকৈ ডাঙৰ কথা হ'ল মাইণ্ডছেট এণ্ড ৰিস্ক মেনেজমেণ্ট হ'ব